বন্ধুসকল আজি মোৰ লগত উপস্থিত আছে অসমৰ নৱপ্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী ভাগ্যশ্ৰী গগৈ। নমস্কাৰ। ভাগ্যশ্ৰী, তোমাক মোৰ প্ৰথমতে চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। তোমাকো ধন্যবাদ জনাইছোঁ যে আমাৰ ঘৰলৈ আহিলা ইণ্টাৰভিউ ল'ম বুলি। ঠিক আছে ভাগ্যশ্ৰী, তোমাক এতিয়া সুধিব বিচাৰিম, মানে যিসকলে তোমাৰ ভিডিঅ' চাই বা তোমাৰ নামটো ইতিমধ্যে পৰিচিত হৈ পৰিছে আৰু গান বহুতকেইটা গান শিকাইছে, যিসকলে নাজানে তোমাৰ পৰিচয়টো আৰু সেইসকলৰ বাবে তুমি অলপ পৰিচয়টো কৈ দিয়া। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ লেঙেৰী বামুণপুখুৰী। মোৰ দেউতাৰ নাম শ্ৰীযুত তৰুদ্ৰ গগৈ আৰু মাৰ নাম শ্ৰীমতী মণিৰমা মৰাণ গগৈ। মোৰ জন্ম হৈছিল 2000 চনৰ 15 জুলাই। আৰু এতিয়া সুধিব বিচাৰিম তোমাৰ স্কুল আৰু কলেজীয়া জীৱন। মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ বামুণপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা, আৰু লগতে মই লেঙেৰী জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক দিছিলোঁ, আৰু হায়াৰ ছেকেণ্ডেৰী কৰিছিলোঁ মই জুনিয়ৰ কলেজৰ পৰা। লগতে এতিয়া ডিগ্ৰী কৰি আছোঁ মহিলা মহাবিদ্যালয়ৰ পৰা। এবাৰ কোন চেমত? লাষ্ট চেমত? মই এবাৰ BA চেমলৈ দিছোঁ। ঠিক আছে ভাগ্যশ্ৰী, তোমাৰ কথা এতিয়া জানিলোঁ আৰু বন্ধুসকল আপোনালোকে জানিলে পৰিচয়টোৰ কথা। তো এতিয়া জানিব বিচাৰিম তোমাৰ সংগীতৰ লগত, মানে এই সংগীতৰ পৃথিৱীত তুমি কেতিয়াৰ পৰা জড়িত আছা? মই সৰুৰ পৰাই গান গাইছিলোঁ, কিন্তু মই সৰুৰ পৰাই বহুত লাজ আৰু ভয় কৰিছিলোঁ। সেইকাৰণে মই সমাজৰ আগত মানে গীত গাবলৈ বহুত ভয় লাগিছিল আৰু লাজো লাগিছিল। সেই স্কুলত আগতে গীত গাবলৈ কয় মায়ে, মই গান নাগাওঁ ভয়তে। এদিন ছাৰক, মানে আমাৰ বামুণপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাৰক কৈছিল যে মায়ে যে ভাগ্যশ্ৰীক গান গাবলৈ ক'ব বুলি। তেতিয়া ছাৰে এবাৰ মোক কিবা উৎসৱ এটা পাতিছিল, তেতিয়া গীত গাবলৈ কৈছিল। সেই ছাৰক অনুৰোধ ৰক্ষা কৰিবলৈ প্ৰথম গীত গাইছিলোঁ। সেই তেতিয়াৰ পৰা আৰু লাহেকৈ গান গাবলৈ ধৰিলোঁ। তেতিয়া প্ৰাইজ পাইছিলোঁ, তেতিয়া উৎসাহ লাগিছিল মানে তুমি সৰুৰ পৰাই গান গাইছিলা? মই সৰুৰ পৰাই গান গাইছিলোঁ, কিন্তু এনেকৈ মানে এলবামত গান গোৱা নাছিলোঁ। সৰুৰ পৰাই মানে ঘৰতে এনেকৈ গান গাওঁ আৰু, কিন্তু এদিন এনেকৈ এলবামত গীত গাম বুলি ভবা নাছিলোঁ কেতিয়াও। সেইটো হৈছিল যেতিয়া মই লেঙেৰী জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। তেতিয়া মোক লগৰ বন্ধু বান্ধৱী, ছাৰ বাইদেউহঁতে কয়, বা বন্ধু বান্ধৱীকেইজনীয়ে কয় আৰু, যে তুমি এদিন এনেকৈ ভাল ছিংগাৰ হ'ব পাৰিবা। তেতিয়া হ'লেও মই ইমান ধৰি থোৱা নাছিলোঁ সেইবোৰ কথা। এবাৰ আমাৰ বামুণপুখুৰী গাঁৱতে বিহু পাতিছিল, ৰঙালী বিহু। তেতিয়া নীলাক্ষিণী বা আহিছিল, মানে তেতিয়া গীত এটি বিহু গীত এটি, মানে লগতে দুইজনী, মানে তাই মোক মাতিলে ষ্টেজৰ ওপৰত গাবলৈ। তেতিয়াৰ পৰা মানে মোৰ সাহস এটা হৈছিল যে তাই ইমান ধুনীয়াকৈ গাইছে, মই যদি চেষ্টা কৰি এনেকৈ গাব পাৰিম নেকি বুলি। তেতিয়াৰ পৰা মানে আনুষ্ঠানিক শিক্ষা কাৰণে মই মৰাণ পিয়লি নগৰত অনুপমা দত্ত বাইদেউৰ ওচৰত শিক্ষা গ্ৰহণ কৰিলোঁ। তেতিয়াৰ পৰা আৰু লাহেকৈ ঠিক আছে বাৰু। তোমাৰ এতিয়া সুধিব বিচাৰিম, তুমিতো ক'লাই এতিয়া তোমাৰ গান শিকোৱা গুৰু আছিল নে তুমি নিজে প্ৰচেষ্টাত শিকিছিলা? গান শিকোৱা বুলি তেনেকৈ গুৰু নাছিল। মোৰ ঘৰতে নিজে গান গাইছিলোঁ, আৰু মা পাপা এনেকৈ আৰু ঘৰৰ মানুহৰ পৰা শিকি গীত গাইছিলোঁ, আৰু বেলেগ এনেকৈ মোৰ কোনো শিক্ষাগুৰু নাছিল। এতিয়া মৰাণতে শিক্ষা গ্ৰহণ কৰি আছোঁ শ্ৰদ্ধা অনুপমা বাইদেউ। এতিয়া সুধিব বিচাৰিম তোমাক, মানে ক'বলৈ গ'লে তোমাৰ ভৱিষ্যত পৰিকল্পনা বা এইমছ, মই সুধিব বিচাৰিম তুমি কি ক'বা ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যতে এগৰাকী ভাল গায়িকা হ'বলৈ চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, আমি বহুত কথা পাতিলোঁ ভাগ্যশ্ৰীৰ লগত। তো এতিয়া তোমাক সুধিব বিচাৰিম, তোমাৰ বহুতো গান আছে, বহুতকেইটা এলবামত তুমি গানো গাইছা, আৰু বহুতকেইটা গান তোমাৰ হিট হৈছে। যোনকেইটা গান বুলি ক'বলৈ এতিয়া নাই, বহুতকেইটা গান হিট হৈছে, আৰু তাৰ ভিতৰতে এটা গান তোমাৰ বেছি হিট হৈছে, মানে পপুলাৰ বহুত হ'ল, জনপ্ৰিয় হৈছে। সেই গানটো মই অলপ পাহৰিছোঁ, তুমি কৈ দিয়া। মই যোৱা বছৰ মণ্টু কুমাৰ দাৰ লগত এটি গীত কৰিছিলোঁ, মণিপ্ৰিয়া নামৰ। সেই গীতটি শদিয়াৰ পৰা ধুবুৰীলৈকে বহুত জনপ্ৰিয় হ'ল বুলি গম পাইছোঁ, যে বহুত দূৰৰ পৰা মানুহে কেতিয়াবা খবৰ দিয়ে যে তোমাৰ গানটো আজি ইয়াত বাজিছে, তোমাৰ গানটো আজি ইয়াত বাজিছে, এনেকৈ। তেতিয়া ভাল লাগে। সেই গীতটি মই অলপ গুণগুণাই দিছোঁ। চাওনো আছিলো ৰে মোৰ সোণাৰে, ভাদৰো আছিলো ৰে মোৰ সোণাৰে, আখৰে নাচিব মোৰ সোণাৰে, মাদল তোৰ বাজ
ধন্যবাদ আৰু বহুত ধুনীয়াকৈ গাইছা শুনি ভাল লাগিলে গানটো দৰ্শকসকলেও শুনি ভাল পাব বন্ধুসকল আপোনালোকে নিশ্চয় শুনিছে আৰু চাই যাব ভাগ্যশ্ৰী গানবিলাক বহুত ভাল তোমাক এতিয়া সুধিম তুমি কেতিয়াবা ভিডিঅ' শ্বুটিঙত বা লাজ অনুভৱ কৰা যেন লাগে লাজ অনুভৱ কৰোঁ মই লাজ সৰুৰ পৰাই মই লাজ আৰু বহুত লাজ কৰোঁ ভয় কৰোঁ হ'লেও মানে এতিয়ালৈ অলপ কমিছেগৈ মই এনেকৈ অভিনেত্ৰী হিচাপে তেনেকৈ ভিডিঅ' কৰা নাই এতিয়া কণ্ঠশিল্পী হিচাপে ওলাই আছোঁ আৰু ভিডিঅ'ত হ'লেও লাজটোতো থাকে আৰু সকলোৰে থাকিব এতিয়া তোমাক সুধিম ভাগ্যশ্ৰী তোমাৰ মানে জীৱনত ভাল লগা স্মৃতি আৰু বেয়া লগা স্মৃতি মানে দুটা কথা আহি পৰে তো ভাল লগা স্মৃতি বুলি ক'বলৈ গ'লে জীৱনত কি ক'বা তুমি ভাল লগা স্মৃতি বুলি ক'লেতো বহুতেই আছে মানে সংগীতৰ লগত জড়িত নেকি সংগীতৰ লগত হওক বা যিকোনো ক্ষেত্ৰতে হওক সংগীতৰ লগত বুলি ক'বলৈ গ'লে ভাল লগা স্মৃতি সেই যেতিয়া এই নীলাক্ষী বা আহিছিল তেতিয়া মোক যেতিয়া কৈছিলে লগতে গীত গাবলৈ ষ্টেজৰ পৰা মইতো তেনেকৈ তেতিয়া এনেকৈ ষ্টেজত এনেকৈ প্ৰগ্ৰেম কৰা নাছিলোঁ তাই যে ইমান ডাঙৰ এগৰাকী কণ্ঠশিল্পী হৈ যে মাতিছিল সেইটো এটা মোক বহুত ভাল লগা স্মৃতি সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু বেয়া স্মৃতি বুলি ক'বলৈ তেনেকৈ নাই আৰু অলপতো বেয়া স্মৃতি থাকে আৰু সেইবোৰ ইমান গুৰুত্ব নিদিওঁ মই তো ঠিক আছে এতিয়া তোমাক সুধিম মানে তুমি সেই ষ্টেজ প্ৰগ্ৰেম কৰিছা পাৰফৰ্মেঞ্চ কৰিছা তোমাৰ মানে ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ যাওঁতে বা কৰিব লওঁতে তোমাৰ কিবা ভাল লগা বেয়া লগা দুটা কথা আহি পৰে তোমাৰ ভাল লগা স্মৃতি আৰু বেয়া লগা স্মৃতিটো কোৱা ষ্টেজ প্ৰগ্ৰেমত ভাল লগা স্মৃতি আছে বেয়া লগা স্মৃতি বুলি ক'বলৈ তেনেকৈ নাই ভাল লগা স্মৃতি আছে তুমি মানে সংগীতখনত মানে কাৰ লগত এতিয়া গান গাইছা বা ষ্টুডিঅ'ত বা য'তে হওক মই ষ্টুডিঅ'ত কণ্ঠশিল্পী বহুতৰ লগতে গান গাইছোঁ সাগৰ নীল দা ত্ৰিদীপ গগৈ দাদা লগতে প্ৰিন্স পৰাগ বুলি দাদা এজন আছে মণ্টু কুমাৰ দাদা আৰু নয়নীয় দাদা সেনেকৈ বহুতৰ লগতে গীত গাইছোঁ আৰু ষ্টেজ প্ৰগ্ৰেমত আদিবাসী মানে জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিকা বৰুৱা বা আৰু মাইকেল পাথৰ দাদাৰ লগতো কৰিছোঁ খুব ভাল লাগিল তেওঁলোকৰ লগত সংগীত মানে কি প্ৰগ্ৰেম কৰি তোমাৰ এই যে গানটো যে হিট হৈছিলে মানে বহুত জনপ্ৰিয় হ'ল তোমাক এনেকুৱা লাগিছিল নে যেতিয়া এই গানটো ইমান হিট হ'ব বুলি তুমিতো ভাবিছিলা জানো নাই কেতিয়াও ভবা নাই নাই কেতিয়াও ভবা নাই মই ভবাই নাছিলোঁ যে ইমানখিনি হ'ব বুলি আমি মানে প্ৰথম যেতিয়া গীতটো মণ্টু কুমাৰ দাই ইউটিউবত দিছিল দুদিনলৈকে মানে গানটো তেনেকৈ কোনো চোৱা নাছিলে ইমান ভালকৈ আৰু পাইছিলে আৰু এনেকৈ 2000-3000 কিন্তু ইমানখিনি হ'বগৈ বুলি ভবা নাছিলোঁ লাহে লাহে মানে ইমান বাঢ়িলে মানে 1 মিলিয়ন হ'বগৈ বুলিতো কেতিয়াও ভবাই নাছিলোঁ কিন্তু এতিয়া 1 মিলিয়নৰ ঠাইত এতিয়া 6.9 মিলিয়ন আৰু বেছি এদিনতে কিজানি গীতটোৱে 30,000 মান পাৰ কৰে সদায় মানে প্ৰতিদিনে খুব ভাল লাগে তো আপোনালোকে শুনিছে মণিপ্ৰিয়া গানটো আদিবাসী গান হয় ভাগ্যশ্ৰী গাইছিলে আৰু মণ্টু কুমাৰ ভাগ্যশ্ৰী তুমি মণিপ্ৰিয়া গানটোৰ বিষয়ে অলপ ক'বা মানে মিউজিক ডিৰেক্টৰ আৰু মানে কোন জড়িত আছে গানৰ লগত গীতটো মই আৰু মণ্টু কুমাৰ দাই গাইছিলোঁ আৰু গীতটো লিখিছিল আৰু সুৰ কৰিছিল আমাৰ ছিংগাৰ মণ্টু কুমাৰ দাই কৰিছিল আৰু গীতটো সংগীত কৰিছিল সুৰজিৎ বৰুৱা তেওঁক ববি বুলিয়ে কয় সকলোৱে মই ববি বৰ্তা বুলি কওঁ তেওঁ সংগীত কৰিছিল কোন ষ্টুডিঅ'ত কৰিছিলা ষ্টুডিঅ' এইটো ডিব্ৰুগড় মিলন নগৰত কৰিছিলোঁ ভাগ্যশ্ৰী তোমাক এতিয়া সুধিব বিচাৰিম মানে তুমি নিজে কণ্ঠশিল্পী হয় আৰু অসমতো বহুত এনেকুৱা কণ্ঠশিল্পী আছে তাৰ মাজতে তোমাক সুধিব বিচাৰিম এতিয়া তুমি মানে অসমত ক'বলৈ গ'লে কাৰ গান শুনি বেছি ভাল পোৱা মই সুধিব বিচাৰিম তোমাক মেল বুলি ক'বলৈ গ'লে মইতো গান সকলোৰে ভাল লাগে কিন্তু তাৰ ভিতৰতে জুবিন গাৰ্গৰ গান ভাল লাগে জুবিন দা আৰু আশ্চৰ্য বৰপাত্ৰ দা লগতে নীল আকাশদাৰো গীত ভাল লাগে তো আৰু ফিমেল নীলাক্ষী নেওগ বা দীপিনা বা তেওঁলোকৰ ভাল লাগে আৰু বহুতৰে ভাল লাগে এতিয়া নাম মনত নাহে আৰু পটককৈ ক'লে তো ঠিক আছে অসমৰ বাহিৰে মানে বলিউডৰ বুলি ক'বলৈ গ'লে এতিয়া বলিউডত তোমাৰ ছিংগাৰ বলিউডত মেল অৰিজিত সিং আৰু ফিমেল শ্ৰেয়া ঘোষাল পলক মুছেল তো ঠিক আছে তো আৰু মই যোৱা বছৰ কপৌফুল বুলি এটা এলবাম কৰিছিলোঁ সেই গীত তাতে এটি চেনী নামৰ এটি গীত কৰিছিলোঁ সেই গীতটি মই মাজৰ পৰা অলপ গুণগুণাই দিছোঁ ঠিক আছে
গানটো শুনি বহুত ভাল লাগিলে। তো দৰ্শকসকলে শুনি ভাল পাব গানটো। তো মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।